হেল্ল' ৰাইজ, মই ভানুশ্ৰী। মই মোৰ এটা নতুন মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 7টা বজাতে স্কুললৈ আহিলোঁ। অনলাইন ক্লাছ হ'ব বোলে আজি, সেইবাবে মোবাইল নিবলৈ দিছে। এনেইতো মোবাইল নিবলৈ নিদিয়ে। তো আজি লগতে হৈছে ৰাখী বন্ধনো। তো মোৰ তৰফৰ পৰা সকলো দাদা ভাইটিলৈ ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সদায় যাতে হাঁহি কুশলে থাকে আপোনালোকে, তো তাকেই কামনা কৰিলোঁ। এতিয়া স্কুল গৈ আছোঁ আৰু ইয়াৰ স্কুল আহি পালোৱেই। তো ইয়াৰ লগৰ কেইজনীয়ে মোবাইল আনিছে বাৰু, গোটেইবিলাকে আনিছে। তো আজি শনিবাৰ ন, সেইবাবে বেছি ষ্টুডেণ্ট অহাই নাই। তথাপিতো আমি কেইজনমান হৈছোঁ। তো আমি ক্লাছ কৰি পিনে এতিয়া এনেই অকণমান বহিছোঁ। তাৰপাছত মেমেহঁতে বহি চহি দি পিনে এতিয়া ছুটি দিলে। তো এতিয়া আমি গোটেইকেইজনী ঘৰ গৈ আছোঁ। আৰু এতিয়া ঘৰ গৈ পিনে ৰাখী পিন্ধাব লাগিব দাদা ভাইটিহঁতক। এয়া ৰাখীৰ থালিকেইখন মই সজালোঁ ধুনীয়াকৈ। তো 12ডাল ৰাখী আনিছিলোঁ। এনেকৈ দাদা ভাইটিক পিন্ধালোঁ বাৰু। এয়া মুন দাদাক মই পিন্ধাবলৈ লৈছোঁ। তো এয়া আমাৰ ওচৰৰ ভাইটিকেইজনমানকো পিন্ধালোঁ, দাদাকো পিন্ধালোঁ। তো এনেকৈ বাৰু পিন্ধালোঁ। আৰু সেইকেইজনক ভিডিঅ'ত তোলাব নহ'ল, বাকীকেইজন দাদাক, কাৰণ তেওঁলোকে মানে মোবাইলত উঠিবলৈ বেয়া পায়। হ'লেও ভাল নালাগে ন মোবাইলটো ওচৰলৈ লৈ যাবলৈ। তো সেইবাবে মুন দাদাকে উঠাই দিলোঁ আৰু দেই। আৰু এয়া মোৰ চবতকৈ মৰমৰ ভাইটিক ভণ্টিয়ে পিন্ধাই আছে। ময়ো পিন্ধালোঁ বাৰু। আৰু সেয়াৰ চকুটোলৈ মন কৰকচোন, দেখিছেই নহয় ছাল বাকলি গৈছে। মানে যোৱাকালি চেয়াৰৰ পৰা পৰিলে, সেইবাবেই হৈছে। তো আমি কেইজনী এতিয়া গধূলি ওলাই আহিলোঁ অকণমান ফুৰিবলৈ। মোৰ ষ্টেণ্ডডালো লৈ আহিলোঁ। ভাবিছোঁ যে দুটামান ভিডিঅ' বনাই লওঁ আৰু কেইটামান ফটো উঠি লওঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।